মেট্ৰিকৰ ৰিজাল্ট দিবই ভাল। আগৰ 3বাৰৰ দৰে যদি এইবাৰো ফেল কৰবা লাগে, ধৌদা পৰা চুদল আৰু লেস্কৰ কথাত ধৰি দেখোন মই কলা গছত ফাঁচি দিবা লাগবই ভাল। ৰাতিটো ঘুমটি জানাই, চকৰ হেয়াৰ পে আহুৰ যাবাও ভয় লাগে। আৰু ধৌদা পৰা দুটাই যদি আৰু ৰিজাল্ট দিয়ে কফে সমস্যা হ'বই ভাল। তথাপিও একবাৰ যাঙে দে, ঘৰটোত কি কৰবি, 9টা বজাতহে ৰিজাল্ট দিব ভালৰ। এই লেস্কো, আমাৰ আকৌ নন্দে জীয়াকটো বেঙা হলে জুই দে ভাই। তোৰ ৰাতিৰে কথা ভাল। এ ভাইগা কুয়া মাছ গন্ধাইছে। এ ভাই শুনাকে নকবি, মোৰে মুখখনৰ গনাব পাৰে দে, পুৱাৰ পে একো খানাই না। এই পাগলি মাল এক পেকেটে খাং দে। দে আন ভাই, খাং দে। এই কান্তে এক পেকেট পাগলি মাল দি। দাদা কি পাগলি মাল? তোর দোকানের আগত বহি বহি পকি গেল, তুই পাগলি মাল মানে কি জানা নাই? এস দল দিন না কি ইয়াক? এই লেস্কো নালগে মারবা। এই কান্তে কা পাগলি মাল মানে শিখর। আর দুলেবার নকবি, তোক মারবই। দাদা খং নকৰিব দিছো তো। সুদল মুখৰ গন্ধ তোৰে আছিল, যে শিখৰ একাত খাৰ কথাটো গেল মুখৰ গন্ধ। দাদা শিখৰৰ পইচাটো? ঐ খাতাত লিখি থৌ। ও এইটো বিন্দু ৰহু। ও বিন্দু বুঢ়া হুলা, আজি দেখোন তোৰ ৰিজাল্ট দিবই। 3বাৰটো ফেল পড়লিয়ে, আজি কি হব বাছে? সেয়ানো কি হব ঘেন্টাৰ আমাৰ, আগত 3বাৰৰ দৰে হব। এইবাৰ ফালি দিছো ভাই, তামাম লেখছো। কিয়ে বুঢ়া হুলা, ভাল চলি বছিল না কি লগত? অ ভাই, এইবাৰ শংকৰদেৱৰ চলি বছিল। হলকান্দে যাই মই ৰিজাল্টটো চাই আহো দে ভাই। দে বুঢ়া হুলা, যা তেনে হলি, পিছত লগ পাম যা। হাও পেঞ্চন, এইবাৰো ফেল দেখোনে। সুদল আৰু লেস্কৰ আগত কেনেকে মুখ দেখামে মেক সুদূৰ। আহাতেতো বিৰাট গাজাল মাৰি আছিলো। এই ৰাস্তা দি যাতে তিৰি মানুহৰ দৰে চালাক চুলুককে যাম দে আৰ। হাও বাল, এইটো দেখোন লেস্কয়ে। ইটো ৰিজাল্টৰ কথা সুধবই লগ পাইছি মানে। ইয়াক এনে মিছা পাছ কৰা বুলিয়ে ক'ব লাগিল, নহ'লে ইয়াৰ লাজতে পঢ়বা লাগব বয়াকে। ও বুঢ়া হুলা, এইবাৰ ৰিজাল্ট কি হল? না এইবাৰো ফেল? এ ভাই ফাটাফাটি ৰিজাল্ট এইবাৰ। এ ভাই সলকালতে ঘৰত যাং দে, মাহুন ৰখি আছে ঘৰত, খবৰটো জানাং ঘৰতো। ও সুদল, এবাৰ বোলে বিন্দু বুঢ়া হুলাৰ ৰিজাল্ট ফাটাফাটি হৈছিয়ে। ও মই দেখোন কিবা বেলেগে শুনছোৱে। কি শুনছা? মোক দেখোন টিকেনত জীয়াকে সি এইবাৰো ফেল কৰা বুলি কৈছে। হ'ব পাৰে দে, তাই হালো একেলগে পঢ়া। হাও তাৰ মানে সি তোক পাই থৈ গেলা। শুধু মানে শিক্ষা এটা দিও ভাল। তেনেহ'লে ঘৰক লৈ কিনে যাং হাজিৰ পেটলা মাহাজনকে লগ পালোৱে, ইয়াকে লগে ইয়াক মাৰি ফাং দে। হৰান দে। কিহে বাপুহাত, আজি ধু বহুদিনৰ মূৰতে? তোৰ বিন্দু ৰিজাল্ট কি গম পা না তই? আমাৰ সেয়াৰ ৰিজাল্ট বোলে ফাটাফাটি এইবাৰ। সি তোক মিছা কৈছে। সিয়াৰ লগত টিকেনত যাকে মোক কৈছি নহ, সি বোলে এইবাৰো ফেল। মৰণ নহয় তেনেহ'লে এইবাৰো ফেল। ৰকত খাই মৰাক দিম আজি। হৰান দে, আৰু এটা কথা গম পা না তই? কি কথাই? সি স্কুলত যায় যদিও ক্লাছ পাতি নকৰে, সি গাছৰ তলত বহি চিখৰ চাদা খাই উঠেন, সেই আপি মাহ জকে ভৰে। তেনেহ'লে আজি দিম শিক্ষা সিয়াক। দে হৰান দে, আমি যাং দে তেনেহ'লে ইতা। আজি বাজাও মৰণ নহয় ৰুমক লগি যাং তাতে সি হাতীটো পৰি আছে আনবাং বিছনাত। মৰণ নহয়, কি সপোন দেখি আছা? উঠ। কেলা গম পালা নেকি নে কথাটো? দেউতা। মৰণ নহয়, তুই বোলে এইবাৰো ফেলে? দেউতাটো ক'ত গম পালি? অলপ আগতে লেস্কৈ আৰু চুদলে আহি দেখোন ঘৰত কৈ গৈছিয়ে, মোৰ ৰাজধানীৰ দৰে চলি থকা মুখখান আজি তোৰ কাৰণে বন্ধ হৈ গৈছি। তোৰ ধৰি নাক কাণ উলিয়াবা নৰা হৈছি মৰণ নহয়, তোক। মই জানছোলে বাউদা কেঁচলাই লগ লাগি কিবা কৰিব বুলি। এই ডবলাহে কৰলা মোৰ লগত, তাহাকো একদিন দি আছো ৰ।